আজি বনাম নহৰুৰ চাটনি আহকচোন দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ তাৰ কাৰণে মই বাকলি গুচাই থোৱা নহৰু লৈছোঁ আৰু জলকীয়া লৈছোঁ শুকান জলকীয়া ঠাৰি গুচাই লৈছোঁ আৰু এতিয়া মই জলকীয়াখিনি বইল কৰি ল'ম আৰু আনফালে মই নহৰুখিনিও পিচি ল'ম আপোনালোকে কুদুনাটো পিচিব পাৰি বা মিক্সিটো পিচিব পাৰি তাৰ পাছত এইফালে আকৌ জলকীয়াখিনি বইল হৈ গ'ল এতিয়া মই জলকীয়াখিনিও উলিয়াই ল'ম এখন চৰিয়াত আৰু জলকীয়াখিনিও মিক্সিত পিচি ল'ম আনফালে মই লৈছোঁ 1 কাপ তেল তেল অলপ সৰহকৈ লাগে সেইকাৰণে মই 1 কাপ ব্যৱহাৰ কৰিছোঁ আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পিছতে মই ইয়াত অলপ হিং ব্যৱহাৰ কৰিছোঁ আৰু গোটা জিৰা লগতে ব্যৱহাৰ কৰিছোঁ এতিয়া ইয়াতে মই পিচি ৰখা নহৰুখিনিও এড কৰি দিম একেলগতে এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম তাৰ পিছতে মই পিচি ৰখা জলকীয়াখিনিও ইয়াতে এড কৰি দিছোঁ যদিহে আপোনালোকে জলকীয়া কম খায় তেতিয়াহ'লে অলপ কমকৈ জলকীয়া ব্যৱহাৰ কৰিব নহ'লে বেছি জাল হৈ যাব আৰু যদি বেছিকৈ খায় তেতিয়াহ'লে বেছিকৈ ব্যৱহাৰ কৰিব শুকান জলকীয়া বহুত বেছি জাল থাকে সেইকাৰণে আপোনালোকে নিজে জোখটো অনুমান কৰি মেলি দিব গোটেইখিনি এনেদৰে ভাজি থাকিম অলপ সময়ৰ কাৰণে যাতে নহৰুৰ গোন্ধটো গুচি যায় সেইকাৰণে এনেকৈ অলপ টাইম ভাজিব লাগিব তাৰ পাছতে ইয়াতে মই নিমখ এচামুচ ব্যৱহাৰ কৰিছোঁ নিমখটো আপোনালোকৰ জোখত ব্যৱহাৰ কৰিব আৰু ইয়াতে মই 1 চামুচতকৈ অলপমান কম মই জালুকৰ গুড়ি ব্যৱহাৰ কৰিছোঁ এতিয়া এইখিনি মই ভালদৰে মিহলাই ল'ম তাৰপিছত ইয়াতে মই নেমু ৰস ব্যৱহাৰ কৰিছোঁ যাতে জ্বলাখিনি বেলেঞ্চ হয় তাৰ বাবে নেমু ৰস লাগিব আপোনালোকে আমচুৰ পাউডাৰো দিব পাৰে যদি হেতু নাই তেতিয়া নেমু ৰস ব্যৱহাৰ কৰিব পাৰে এতিয়া গোটেইখিনি ভালদৰে আকৌ মই 2-3 মিনিটমানৰ কাৰণে ভাজি ল'ম এই চাটনিটো বনাবৰ কাৰণে বেছি সময়ৰ প্ৰয়োজন নহয় বেছিতকৈ বেছি ক'লে 10 মিনিটৰ ভিতৰতে হৈ যায় চাটনিটো অতি সহজতে বনাব পাৰি এয়া চাওক চাটনি ৰেডি হৈ গ'ল গোটেইখিনি মই এতিয়া বাটি এখনত উলিয়াই আপোনালোকক দেখুৱাইছোঁ যিসকলে আগতে এনেকৈ বনাই খোৱা নাই তেওঁলোকে এবাৰ খাই চাবচোন কেনেকুৱা লাগে এই চাটনিটো আপোনালোকে ৰুটি বা পৰঠাৰ লগতো খাব পাৰি ভাতৰ লগততো ভালেই লাগে যদিহে ভিডিঅ'টি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ফ'ল' কৰি মোক ছাপোৰ্ট কৰিব